Tangway, sa pabak may tikin ora okpat lakhak bay din ko okpat lakhak bay din sa book song ba ludi manay bandi iran tay ko po country untay mo kayo jaya sa tay nambak na po sa pabak may আজি এটি ভিডিঅ' প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। আমাৰ মাজত আছে আমাৰ ঢকুৱাখানা, আপোনাৰ নামটো অকণমান পৰিচয়টো দিয়ক। সোণেশ্বৰ সন্দিকৈ তেখেত আছে আৰু আমাৰ জোনাই মলুং, আপোনাৰ নামটো আপুনি নিজে পৰিচয়টো আকৌ এবাৰ। তাৰপিছত আমাৰ মাজত আৰু আছে আমাৰ সহকাৰী মলুং জোনাই, আপোনাৰ পৰিচয়টো নিজেই দিয়কচোন। জোনাই আৰু অসম মানে হেৰি কিবা কোন খাৱৰ এজন কাৰ্যকৰ্তা। হয়, আৰু আমাৰ ওচৰত আছে লগত আপোনাৰ চিনাকিটো দিয়কচোন। মোৰ ঘৰ জোনাই। আপুনি এতিয়া পাং মলুং হিচাপে কাম কৰি আছে জোনাই, আৰু আপোনাৰ ঠিকনাটো? মোৰ নাম সোণেশ্বৰ সন্দিকৈ, মোৰ ঘৰ 2 নং নলনেপাং গাঁও চাপৰি। মই ধেমাজি জিলাৰ সাংগঠনিক সম্পাদক আৰু অন্যফালেদি এই এল পি স্কুলৰ শিক্ষক বুলি ক'ব লাগে। হয় সেয়ে মোৰ চমু। হয়, আমি সকলোৱে আছোঁ। আজি আমাৰ 2 নং লহিজান বাঁহী জোনাই আমাৰ বসন্ত চেতিয়া ফুকনৰ আজি 10 দিনীয়া দামভি দহাকাজৰ আজি আমাৰ যি অন্তিম আমাৰ যিটো বৰঘৰত অনুষ্ঠান হয়, দিনযোৰা আমাৰ দশপিণ্ডৰ কামৰ পাছত যিখিনি হৈ যায়, এই অনুষ্ঠানত আছোঁ। আৰু এই বিষয়ে আমাৰ মলুং ৰেব সন্দিকৈ ডাঙৰীয়াই বহলাই ক'ব। আৰু মৈদাম দিয়া আৰু জ্বলোৱা, এই দুটা যি শক্তি আছে, দুটা যি সংস্কৃতি আছে, পৰম্পৰা আছে, কোনটো পৰম্পৰা টাই আহোমসকলৰ নিজৰ পৰম্পৰা, কোনটো নহয়, এই বিষয়ত বহলাই সবিশেষ আমাৰ মলুং ডাঙৰীয়াই দুআষাৰ ক'ব ভিডিঅ'টোৰ যোগে। আপুনি আজি দামভি অনুষ্ঠানত কেনেকৈ কি পৰ্যায়ত এতিয়া বৰ্তমান আমি আছোঁ, আৰু মৈদাম দিয়া আৰু জ্বলোৱাৰ বিষয়ে আপুনি কওকচোন ৰাইজক কিছু কথা। কুকটাং, মই সকলো অসমবাসী টাই বংশধৰসকলে কুকটাং জনাইছোঁ। আমাৰ আজি যিটো বিষয় আছিলে, বসন্ত ফুকনৰ ঘৰত তেখেতৰ পিতৃৰ নাম হৈছে। আমি নামৰ বিষয়লৈ যিখিনি কৰ্ম কৰিবলৈ আহিছিলোঁ, ইয়াত আমি বহুত ঘাত আৰু প্ৰতিঘাতত মানে তেখেতৰ কামখিনি সমৰ্পণ কৰিলোঁ। কাৰণ তেখেতৰ ভাই ককাই দুজন হ'ল মানে নন পোৱালুং। তেখেতে মানে এজন হ'ল মানে শংকৰ আৰু এজন হ'ল মানে বামুণীয়া। আৰু বসন্ত ফুকন আমাৰ টাই পৰম্পৰা, মহেন্দ্ৰ ফুকনে বসন্ত ফুকন তেখেত দাম হৈছে, তেখেতে টাই পৰম্পৰাত আছিলে। আৰু মহেন্দ্ৰও তেখেতৰ ল'ৰা। তেখেতৰ কৰ্মখিনি কৰিবলৈ আহোঁতে আমি মানে বৰপুত্ৰ যিজনে আমাক মাতিছিলে তেখেতৰ পিতৃ দামৰ কাৰণে, আমি বহুত ঘাত প্ৰতিঘাত হিচাপে ইয়াত যেতিয়া থিয় দিছিলোঁ, তেতিয়া যিসকল হিন্দু পৰম্পৰাসকলে খৰি চৰি কাটি দাম দিবৰ কাৰণে সকলো যোগাৰ কৰিছিলে, কিন্তু আমি আহি পেলাই বহুতখিনি তেখেতলোকৰ যুক্তি তৰ্কবাদ কৰি তেখেতলোকক যেতিয়া আমি মনালোঁ, তেখেতলোকে আমাক পৰিমাণ হৈ পেলাই যেতিয়া আমাক দামটো চমজাই দিয়াৰ পিছত আমি যেতিয়া মৈদাম কৰিবলগীয়া হ'ল। আৰু যেতিয়া আমি মৈদাম কৰিবলৈ লৈ গৈছিলোঁ, তেতিয়া আমাৰ যিসকল আমাৰ আহোম মানুহ আছে, টাইসকলৰ বাদে এই আহোমসকল হিন্দু ধৰ্ম লৈ পেলাই যেতিয়া মৈদাম দিয়া থলীত আমি লৈ গ'লোঁ, তেতিয়া আমাৰ আহোমসকল গোটেইখিনি ভাগ হৈ পেলাই আঁতৰি গুচি গ'ল। তাত আমাৰ যিসকল মোগলীয়ান মিচিংসকল, দেউৰীসকল, তেখেতলোকে আমাক সহায় সহযোগিতা আগবঢ়াই পেলাই আমাৰ মৈদামৰ গাঁতবিলাক খান্দিলে। আমিও সহায় সহযোগিতা কৰি তেখেতলোকৰ লগত সকলো কামখিনি আগবাঢ়ি গ'লোঁ। আৰু আমি নিজৰ পৰম্পৰা, টাই পৰম্পৰা ৰীতি মতে কৰি সেইখিনি সমৰ্পণ কৰিছোঁ। কিন্তু যিটো মানে দাম আৰু মানে যিটো মৈদাম দিয়া আৰু যিটো জ্বলোৱা, এই বিষয়লৈ মই ক'বলৈ অকণমান দুই এষাৰ ইয়াতে কৈছোঁ। বৈজ্ঞানিক ভিত্তিত
মানুহ যেতিয়া মৃত্যু হয় বা যিকোনো জীৱ জন্তু মৃত্যু হয়, ইয়াক যেতিয়া পোতা হয় তেতিয়া সেই পোতাৰ যিটো চৰ্বি বা যিটো তেল সৃষ্টি হয় তাৰ পৰা বহুতখিনি পিছৰ প্ৰজন্মৰ কাৰণে থৈ যোৱা হয়। কিন্তু যেতিয়া মানুহ জ্বলোৱা হয় বা গৰু যিকোনো বস্তু জ্বলোৱা হয় তেতিয়া সেই বায়ু দূষিত হয়। গতিকে সেইকাৰণে আমি বস্তুবিলাক পুতোঁ আৰু মানুহ মৰিলে আমি মৈৰাম দিওঁ। আৰু আমাৰ টাই পৰম্পৰা মতে আমাৰ যিটো চৰাইদেউ মৈদাম তাত সকলো আমাৰ যিসকল আমাৰ দাম হৈ গৈছে ৰজাসকল তেখেতসকলক সকলো মৈদাম দিয়া হৈছে। গতিকে আমিও তেনেকৈ পৰম্পৰা টাই ৰীতিমতে আমি মৈদাম দি আহিছোঁ। গতিকে আমি কাৰো ধৰ্ম আমি কাঢ়ি লোৱা নাই আৰু কাৰো ৰীতি নীতিত আমি যোৱা নাই, নিজৰ পৰম্পৰা টাই ৰীতি নীতিমতে আমি চলিছোঁ। গতিকে ইয়াত আমাৰ যিসকল আহোম মানুহ বুলি পৰিচয় দিয়ে বৰ লাজৰ বিষয়। তেখেতলোকে আহোম হৈ আহোমৰ ওচৰত আহিবলৈ লাজ কৰে, কাৰণ তেখেতলোকে হিন্দু ধৰ্মলৈ, কাৰণ শংকৰ ধৰ্মলৈ, শংকৰ বাৰবৰীয়া ধৰ্মলৈ তেখেতলোকে আমাৰ আহোমৰ ওচৰত আহোম বুলি পৰিচয় দিয়ে, কিন্তু নিজৰ টাই পৰম্পৰা ৰীতি নীতি কৰিবলৈ তেখেতলোকে লাজ পায়। কিন্তু আমাৰ যিখিনি আমি লাও লোকলাও গাহৰি খাওঁ, কুকুৰা খাওঁ, সেইখিনি সকলোখিনি আমাতকৈ বেছিকৈ খায়। কিন্তু তেখেতলোকে আমাৰ পৰম্পৰাটো খাবলৈ মানুহৰ আগত লাজ কৰে, কিন্তু চুৰ কৰি যেতিয়া আমাৰ কামখিনি সমাপন হয় তেখেতলোকে আগবাঢ়ি আহি সেইখিনি চুৰ কৰি খায়। কিন্তু সেইসকল আহোমেই বুলি কয়, কিন্তু আহোমৰ কৰ্ম নকৰে। সেইসকল আহোম হয়নে নহয় আমি নাজানো, কিন্তু আমি আহোমৰ পৰম্পৰা যিটো ৰীতি নীতি সেইটোহে কৰি গৈছোঁ। আমি কাৰো ধৰ্ম কাঢ়ি লোৱা নাই। সেই মই সকলোখিনি কৈ জ্বলোৱাটো সেইটোৱে ক'লোঁ। জ্বলোৱাটো হ'ল মানে আমাৰ টাই পৰম্পৰা মতে আমি মৈদাম দিওঁ। মৈদাম মানে পুতিলে যিটো সংৰক্ষণ কৰি পোতা ৰখা হয় সেইটো ভৱিষ্যতলৈ, ভৱিষ্যত প্ৰজন্মই সেইটো এটা সাৰ হয়। সাৰ হ'লে তাত বস্তু উৎপাদন হয়। কিন্তু জ্বলাই দিলে বায়ু দূষিত হয়। বৈজ্ঞানিক ভিত্তিত মানে বায়ু দূষিত হ'লে মানুহৰ বেমাৰ আজাৰ হয়। সেইকাৰণে আমি মানুহ পুতোঁ। আৰু আমাৰ ৰজা মহাৰজাসকলেও মানুহ মৈদাম দি আহিছিলে, আমিও আজি মৈদাম দি আহিছোঁ। জ্বলোৱাৰ পাছত মৃতদেহৰ ওপৰত যিটো বিভৎস ঘটনা অত্যাচাৰ চলায়, সেইটো আপুনি কেনেধৰণে লক্ষ্য কৰে? মই সেইটো কামনা নকৰোঁ। আৰু এই পিতৃয়ে মোৰ ইমান ধুনীয়াকৈ ডাঙৰ দীঘল কৰিছে, আজি যেতিয়া মানুহজন মৃত্যু হয় সেই মানুহজনৰ ওপৰত অত্যাচাৰ চলোৱা হয়। কাৰণ মানুহজন যেতিয়া চিতাত উঠাই দিয়া হয়, সেই মানুহজনক যেতিয়া আধা জ্বলা হয়, আধা জ্বলাৰ পিছত তাৰ মুখত জুই লগাই দিয়া হয়। তাৰপিছতে তাৰ মৃতদেহটোক মানে এডাল বাঁহৰ মানে হোলাঙেৰে মাথাটো খোচা হয়, আৰু যেতিয়া নজ্বলিব সেই মৃতদেহটোৰ অংগবিলাক কাটি কাটি মানে জ্বলাই দিয়া হয়। তেতিয়াহ'লে দেউতাক মই কিমান অত্যাচাৰ কৰা হ'ল। কিন্তু আমিতো সেইটো কৰিবলৈ যোৱা নাই। আজি আমি সংগ্ৰহ কৰি ৰাখিছোঁ ভৱিষ্যতলৈ, ভৱিষ্যতৰ প্ৰজন্মই যাতে দেখি পায়। ভৱিষ্যতত আমি গোটেই তাৰ দেহটো সংগ্ৰহ কৰি ৰাখিছোঁ, ভৱিষ্যতৰ প্ৰজন্মই চাব পাৰিব। কিন্তু আজি যিটো জ্বলাই দিয়ে সেই বস্তুটো চাব নোৱাৰে। গতিকে সেইটো আমি ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে থৈ গৈছোঁ। কিন্তু আমি নিৰাশাৰ চাৰাষাৰ কৰি থৈ যাব পৰা শক্তি আমাৰ নাই, আমি নোৱাৰোঁ। গতিকে আমাৰ টাই পৰম্পৰাত আমি সেইটো ৰাখি থৈ যাবহে চিন্তা কৰিছোঁ। আজি আমাৰ যিসকল টাই বংশধৰসকলক মই সকলো নমস্কাৰ কৰিছোঁ। নিজৰ ধৰ্মলৈ ঘূৰি আহক। আজি বড়োসকলে বড়ো থিয় দিছে, নিজৰ জাতিৰ কালচাৰ বচাই ৰাখিছে। মিচিঙে মিচিঙৰ কালচাৰ বচাই ৰাখিছে। আজি ঠেঙালসকলে ঠেঙালৰ কালচাৰ বচাই ৰাখিছে। দেউৰীয়ে দেউৰী কালচাৰ বচাই ৰাখিছে। কাৰ্বিয়ে কাৰ্বি কালচাৰ বচাই ৰাখিছে। আৰু আদিসকলেও আদিসকলৰ কালচাৰ বচাই ৰাখিছে। আমি টাইসকলেও নিজৰ জাতিৰ কালচাৰটো বচাই ৰাখিবলৈ চিন্তা কৰিছোঁ। আৰু মোৰ নমস্কাৰ জনাইছোঁ সকলো টাই বংশধৰ অসমবাসীসকলকে নিজৰ ধৰ্মটো বচাই ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। টাংলাই কুপ্তাং।